নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আহিছোঁ তিনিচুকীয়া মাকুমত অৱস্থিত শ্ৰী টিম্বাৰ প্লাইউড ফেক্টৰী আৰু মই ইয়াতে আছোঁ। বহুত দিনৰ পৰা ইয়াতে কাম কৰি থাকোঁ আৰু বন্ধ দিনত মই কেতিয়াবা ইয়াত ভিডিঅ' বনাওঁ আৰু সেইবিলাক ভিডিঅ'ই মই আপলোড কৰি থাকোঁ। আৰু বন্ধুসকল, আজি যিহেতু বিশ্বকৰ্মা পূজা, ইয়াত বিশ্বকৰ্মা পূজা পাতিছে, প্ৰতিটো ছেকশ্যনত বিশ্বকৰ্মা পূজা পাতিছে। গতিকে মই আপোনালোকক প্ৰতিটো ছেকশ্যনৰ ভিডিঅ' দেখুৱাম কেনেদৰে ইয়াত বিশ্বকৰ্মা পূজা পাতে, আৰু আপোনালোকে ভিডিঅ'টো এণ্ড নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু বলক বন্ধুসকল, আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আৰু গাইজ, এইটো হ'ল ফিনিচিং ছেকশ্যন। আমি ফিনিচিঙৰ যিমানখিনি মানুহ আছোঁ সেইখিনিয়ে সকলোৱে মিলি পিনি আমি ইয়াতে পূজা পাতিছোঁ। আৰু এইটো চেণ্ডিং মেচিন হয়, এই চেণ্ডিং মেচিনটোৰ কাষতে আমি পূজা পাতিছোঁ। বন্ধুসকল, লোডিং আনলোডিঙৰ মানুহখিনিয়ে মিলি পিনি ইয়াতে বিশ্বকৰ্মা পূজা পাতিছে। কাৰণ মই ইতিমধ্যে কৈছোঁৱেই, যিহেতু সকলোৰে পূজা বেলেগ বেলেগ আৰু সকলোৱে সেইকাৰণে বেলেগ বেলেগকৈ পূজা পাতিছে। দাইটি কওক, পূজা যুজা কেনেকুৱা চলিছে? পূজা যুজাৰ বিষয়ে কিনো ক'ম, যেনেকৈ সমাজে চলাইছে তেনেকৈ নিয়ম নীতিবিলাক কৰা হৈছে। মালিকে যি পাইছে তাকে সন্তুষ্ট হৈছোঁ আৰু আমি কৰ্মচাৰীসকলে, আৰু কি ক'ম আৰু। তাৰপৰা এজন ঠিকাদাৰ হয়, ঠিকাদাৰে দুআষাৰ ক'ব। কি কয়, মই ল'ৰাবিলাক যি যোগাৰ বিচাৰিছে চব দিছোঁ আৰু তাকে মনৰ কামনা কৰি চবেই ভাল হ'ব লাগে, চবৰে যাতে মেচিনত একো অসুবিধা হ'ব নালাগে। ঠিক আছে, হ'ব নেকি? কি ক'ম আৰু, সেয়া আমাৰ ঠিকাদাৰ বুলি পূজাটো আগবঢ়াই কিনে হেৰি কৰিছোঁ। মানে ধুনীয়া লাগিছে, আজি বহুত ভাল লাগিছে আমাৰ, সেয়াই আৰু। ঠিক আছে, কেনেকুৱা লাগিছে পূজা খাই কৈ দে আকৌ। একদম মজা মজা, ঠিক আছে। আৰু বন্ধুসকল, এয়াই আছিল মাকুমৰ প্লাইউড ফেক্টৰী। এইটোৰ মানে পূজাৰ আয়োজন কেনেকুৱা আছিল, কেনেধৰণে ইয়াত পূজাৰ আয়োজন চলিছিল, মই সেয়া আপোনালোকক ইতিমধ্যে সকলো দেখুৱালোঁ। আৰু এয়া ব'ৰ্ড ছেকশ্যন আছিলে, আৰু ব'ৰ্ড ছেকশ্যনত এয়া পূজা পাতি আছে তেওঁলোকে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে তাক লাইক কমেণ্ট কৰি জনাব বন্ধুসকল। প্লাইউড ফেক্টৰীৰ আটাইতকৈ মেইন ছেকশ্যনটো এইটোৱে আছিল, যিহেতু হটকেছ ইয়াতে মাল বনোৱা হয়। আৰু প্ৰেজত বন্ধুসকল ইতিমধ্যে পূজাৰ আয়োজন চলি শেষ হৈছে।
আৰু সেইটো কাটিং মেচিন হয়। কাটিং মেচিন এইবিলাক সকলোতে পূজাৰ আয়োজন শেষ বন্ধুসকল, ভিডিঅ'টো এণ্ড কৰাৰ সময় ইতিমধ্যে আহি পৰিছে। গতিকে মই বিশ্বকৰ্মাৰ ওচৰত দোৱা বিচাৰিছোঁ যাতে আপোনালোকক সকলোকে যাতে ভালে কুশলে ৰাখে, কোনো অপায় অমংগল নহওক তাৰে কামনা কৰিছোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চাই কেনে পালে তাক লাইক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধুসকল।